64তম বড়ো সাহিত্য সভাৰ অধিৱেশন জাকজমকতাৰে মূলত আজিৰ পৰা আটাইকেইটা অনুষ্ঠানৰ দ্বাৰ মুকলি হৈ আৰম্ভ হ'ব আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ ডিমাকুছিৰ নিচিনা এটা অঞ্চলত বৃহৎ বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিবৰ কাৰণে ডিমাকুছিৰ ৰাইজ আৰু ভেৰগাঁও অঞ্চলৰ ৰাইজে যি প্ৰচেষ্টা চলাইছে সেয়া শলাগিবলগীয়া আৰু বড়ো সাহিত্য সভাৰ মূল সমিতিয়েও তেওঁলোকে এনেকুৱা ঠাইত সাহিত্য সভাৰ অধিৱেশন পাতি আমাৰ এই অঞ্চলটোক গৌৰৱান্বিত কৰিছে। মই বড়ো সাহিত্য সভাৰ 64তম অধিৱেশনৰ সময়ত এটাই কথা ক'ব বিচাৰিছোঁ যে বড়ো ভাষা ইতিমধ্যে সাংবিধানিকভাৱে স্বীকৃত ভাষা হিচাপে 2003 চনৰ BTC চুক্তিৰ সময়তে হৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বড়ো ভাষাই দ্ৰুত গতিত যোৱা 18-19টা বছৰে আগবাঢ়ি গৈছে। আপোনালোকে জানে সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও বঁটা ইতিমধ্যে বড়ো ভাষা যিসকলে চৰ্চা কৰি আহিছে তেওঁলোকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্য একাডেমীকে আৰম্ভ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক আদৰণি জনাইছোঁ। যদিও বড়ো ভাষাৰ ইতিহাস মাত্ৰ 64 বছৰ হৈছে তথাপি বড়ো ভাষাই কম দিনৰ ভিতৰত এটা সংগঠিত ৰূপত তেখেতসকলে বড়ো জাতিক বড়ো ভাষাক বড়ো কলা সংস্কৃতিক নেতৃত্ব দিয়াত তেখেতসকলে ছাকচেছফুল হৈছে বুলি মই ভাবিছোঁ। ভৱিষ্যতে এই কাণ্ডাৰীসকলৰ নেতৃত্বত বড়ো ভাষা আগুৱাই যাব। আজি এটা কথা ক'ব লাগিব যে ইয়াত যিখন অধিৱেশন হৈছে সেই অধিৱেশনৰ মূল গেটটো মোক উন্মোচন কৰিবৰ কাৰণে ইয়াত মাতি আনিছে আৰু উন্মোচনৰ সময়ত মই গেটত সন্মুখত দেখিছোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি জনজাতীয় ইতিহাস তাৰ গেটটোৰ দুই কাষে ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। শ্বহীদ স্মাৰক ইয়াত বনাইছে, বড়ো সাহিত্য সভাৰ সেৱা কৰা শ্বহীদ স্মাৰক তেখেতসকলে বনাইছে আৰু ৰাইজক তেওঁলোকে এখন কিতাপৰ ৰূপতে অধিৱেশনখন দাঙি ধৰিছে। এখন বড়ো জাতিৰ বড়ো ভাষাৰ বড়ো এই সাহিত্য সভাৰ অধিৱেশনলৈ আহিলে আপুনি নিজাববীয়াকৈ কোনো কিতাপ নপঢ়াকৈ কিছু আভাস যাতে এই অধিৱেশনত আহি আপোনালোকে পায় তাৰ এক প্ৰতিচ্ছবি গেটৰ আৰম্ভণিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে। তেনে এক চিন্তা চৰ্চাৰ কাৰণে বড়ো সাহিত্য সভা আৰু ৰিচেপশ্যন কমিটিৰ সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু ছাকচেছফুল হ'ব বুলি কামনা কৰিছোঁ।